আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ চিটেট অসমীয়া পেডাগজি ছল্ভ পেপাৰ ডিচেম্বৰ 2019 LP লেংগুৱেজ 2। পত্ৰাধাৰ কিহৰ উদাহৰণ? ৰাজ্যিক পৰিষদৰ মূল্যায়ন, আত্মমূল্যায়ন, শিক্ষক মূল্যায়ন, আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা। আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা। 2. শব্দ শৃংখলে তলৰ কোনটোৰ বিকাশত সহায় কৰে? সাহিত্যিক অৰ্থ, শ্ৰৱণ দক্ষতা, লিখন দক্ষতা, শব্দ ভাণ্ডাৰ। শব্দ ভাণ্ডাৰ। 3. কথন কাৰ্য মূল্যায়ন কৰাৰ ক্ষেত্ৰত তলৰ কোনটোৰ প্ৰয়োজন নাই? বক্তব্যৰ স্পষ্টতা, শব্দৰ উচ্চাৰণ, প্ৰসংগ অনুসৰি উপযুক্ত ৰূপৰ ব্যৱহাৰ, অভিধান আৰু তথ্যকোষৰ ব্যৱহাৰ। অভিধান আৰু তথ্যকোষৰ ব্যৱহাৰ। 4 নম্বৰ, এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণ সহ পঠনৰ শিক্ষা হৈছে আংশিক ভাষা, প্ৰত্যক্ষ পদ্ধতি, ধ্বনিমূলক পদ্ধতি, সামগ্ৰিক ভাষা। ধ্বনিমূলক পদ্ধতি। পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱা মানে হৈছে পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত অতিৰিক্ত বোজা আৰোপ নকৰা, পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিক্ষণ সামগ্ৰীৰ যোগান ধৰা, পাঠ্যপুথিক গুৰুত্ব নিদি তাৰ বাহিৰলৈ যোৱা। জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব লাগে। কোনটো শুদ্ধ? 2. পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিক্ষণ সামগ্ৰীৰ যোগান ধৰা। 6. শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে আৰু শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্ৰেণী এটাত এই কাৰ্যই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব সৃজনশীলতা বিকাশৰ ক্ষেত্ৰত, লিখন দক্ষতা বিকাশৰ ক্ষেত্ৰত, কথন দক্ষতা বিকাশৰ ক্ষেত্ৰত, শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত। শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত। ভাৰতীয় সংবিধানৰ 343(2) অনুচ্ছেদ অনুসৰি ইংৰাজী এটা সহযোগী ৰাজভাষা, হিন্দী এটা ৰাজভাষা, হিন্দী এটা সহযোগী ৰাজভাষা, ইংৰাজী এটা ৰাজভাষা। ইংৰাজী এটা সহযোগী ৰাজভাষা। 8. তলৰ কোনটো কথা ধ্ৰুপদী ভাষা এটাৰ বাবে প্ৰাথমিক চৰ্ত নহয়? ভাষাটোৰ নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ ওচৰত ধৰুৱা হ'ব নালাগিব। ভাষাটোৰ 1500 পৰা 2000 বছৰ পুৰণি ইতিহাস, লিখিত সাহিত্য আছে। ভাষাটোত প্ৰাচীন সাহিত্য মহাকাব্য ৰচিত হৈছে। ভাষাটো অনুসূচী অন্তৰ্ভুক্ত হ'ব নালাগিব। ভাষাটো অনুসূচী অন্তৰ্ভুক্ত হ'ব নালাগিব। 9 নম্বৰ, শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা জুখিব পাৰি। শিক্ষামূলক ভ্ৰমণলৈ নিয়া, তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসনৰ যোগেদি, কাহিনী কথন আৰু বোধ ভিত্তিক প্ৰশ্ন উত্থাপন কৰি, নীৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্ৰদান কৰি। 3. কাহিনী কথন আৰু বোধ ভিত্তিক প্ৰশ্ন উত্থাপন কৰি। 10 নম্বৰ, পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে পঠনৰ নিৰ্ভুলতা, ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা, পঠনৰ সাৱলীলতা, বৰ্ণ উচ্চাৰণ সংযোগৰ উন্নতি। বৰ্ণ উচ্চাৰণ সংযোগৰ উন্নতি। 11 নম্বৰ, শ্ৰৱণ আৰু পঠন হৈছে চিন্তামূলক দক্ষতা, গ্ৰহণাত্মক দক্ষতা, ব্যক্তকৰণ দক্ষতা, আকৰ্ষণীয় দক্ষতা। 2. গ্ৰহণাত্মক দক্ষতা। 12 নম্বৰ, নতুন লিখকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে প্ৰদান কৰিবলগীয়া সঁহাৰি হৈছে শ্ৰেণীকোঠাত ভালকৈ নেলেখাটোক আধাৰ কৰি গ্ৰেড প্ৰদান কৰি। 2. তেওঁলোকৰ লেখাৰ ব্যাকৰণিক ত্ৰুটি সম্পৰ্কত সবিশেষ প্ৰতিক্ৰিয়া প্ৰদান, তেওঁলোকৰ লেখনিৰ উদ্ধৃতি সহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকক ভাল কাম কৰা বুলি প্ৰশংসা কৰা, ভুলবোৰত গুৰুত্ব নিদিবলৈ পৰামৰ্শ দিয়া। 3. শুদ্ধ। তেওঁলোকৰ লেখনিৰ উদ্ধৃতি সহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকে ভাল কাম কৰা বুলি প্ৰশংসা কৰা। 13 নম্বৰ, তলৰ কোনটো ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ প্ৰাথমিক পাৰ্থক্য?
प्रवाहिता और उच्चारण, सावलीलता और निर्भुलता, भाषा परिचयकৰণৰ स्तर, सावलीलता और प्रवाहिता। भाषा परिचयकৰণৰ स्तर। 14 নম্বৰ, তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শুদ্ধ নহয়? ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে। ই শিক্ষাৰ্থীসকলক শিকিবলৈ, চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰক্ষা কৰিবলৈ সহায় কৰে। ই শিক্ষাৰ্থীসকলৰ অৰ্থ গ্ৰহণ কৰিব পৰা প্ৰক্ৰিয়াত ইতিবাচক ভূমিকা গ্ৰহণ কৰে। মাতৃভাষাই শিক্ষণৰ বাবে এখন বহুল ক্ষেত্ৰ মুকলি কৰে। 1. ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে। 15 নম্বৰ, তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? শিশুৰ মূল্যায়ন, ব্যাকৰণৰ জ্ঞান, ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা, ভাষাৰ পাঠ্যপুথি। ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা।